কি খবৰ সকলোৰে নিশ্চয় ভাল মোৰো ভালে আজি আকৌ লৈছো আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ' আশা কৰো চাই ভাল পাব আৰু হেকলৈকে চাব দেই আগৰ ভিডিঅ'টি দেখাইছিলো দহি মানে কেনেকুৱা ধৰণে বাটিম আৰু কি কালাৰ দিম সাদৰত হেহে তাৰ পাছত কাপোৰ কেজুমান দেখুৱাইছিলো মানে কাপোৰ কেজু হৈ গল অৰ্ডাৰ হৈ গল চিলাই মিলি ৰেডি ভিডিঅ' কৰিব আকৌ থাকিয়ে গল তাৰ পিছত আজি মানে হে হৈ গল আৰু মানে ৰেডি হৈ গল ৰঙা সাদৰ এখন কৈছিলো যে বাটাৰ স্লিক হেখন সাদৰ কেনেকৈ দহিবা কালাৰটো মানে কেনেকুৱা ধৰণে দিলো আৰু কেনেকুৱা দেখিছে তাকে বোলো আপোনালোকক দেখাও তাৰ পাছত আৰু কি অৰ্ডাৰ পাইছো তাকো দেখাও গৰম মানে বহুতে গৰম মানে এনেকুৱা ৰ'দটো চুকা বাহিৰত একদম গৰম পুৰা উঠিছে নকব আৰু দেই ঘামি জামি ভিডিঅ' কৰিছো আৰু চাব আৰু হেকলৈকে তেনেহ'লে আহক চাওঁ সাদৰখন কেনেকুৱা ধৰণৰ দহি বাতিলো এইখনে হৈছে সাদৰখন এইখন তাৰপিছত এইখন সাদৰতে কেনেকুৱা ধৰণৰ দহি বাতিলো আপোনালোকক মই কৈছিলোঁ ক'লা আৰু বগা দহি বাতিবলৈ ক'লা আৰু বগা মানে বহুতে বেয়া লাগিছিলে ফুলকিপাৰ লগত তাৰপিছত এয়া নেভি ব্লু আৰু য়েল্লো দিলোঁ নেভি ব্লু য়েল্লো কালাৰটো আছে মানে আৰু ক'লাটোও দিম বুলি ভাবিছিলোঁ ক'লা আৰু ৰঙা এনেওতো মিলে মানে প্ৰায়ভাগ মিলে আৰু তাৰপিছত অলপ মানে বেলেগ ধৰণৰ দিবলৈ চেষ্টা কৰিলোঁ এয়া আৰু কাষ্টমাৰো বিচাৰিছিলে মানে আকাশী নীলাটো মানে অলপ সৰহকৈ দিয়াটো আৰু সেয়েহে এনেকৈ দহি বাতিলোঁ চক এয়া জিলিকিখিনি দেখিছে এইখিনি হৈছে সেই ৰুলেক্স মানে গুণা আৰু ৰুলেক্স গুণা যি নেকি তাঁত বওঁটো লয় এনেকৈ দহি বাটোতো লৈ এয়া অলপ মানে পিন্ধিলে আৰু জিলিক কৰি থাকিব তাৰপিছত আৰু মানে কি অৰ্ডাৰ কেইটামান পাইছোঁ বুলি কৈছিলোঁ যে অলপ আগত সেয়া বোলো দহি বটা কেনেকৈ দহি বাটো থুপকা নোলোৱাকৈ মানে সূতা নোলোৱাকৈ কেনেকৈ দহি বাটো তাকো বোলো এই ভিডিঅ'টিৰ যোগেদি আপোনালোকক দেখুৱাওঁ এয়া চাওক এখন মই মানে ৰাতিপুৱা এতিয়া প্ৰায় 12টামান বাজিছে ৰাতিপুৱা মানে এয়া বাতিছিলোঁ অলপ এনেকৈ দহি বাতিব দিছে যিহে নেকি এখন ৰিহা হয় দেখিছে এখন ৰিহা তাৰপিছত আপোনালোকক আগতো কৈছিলোঁ এখন মানে গধুৰ বস্তু এটা এনেকৈ চেপি ল'লে বেছি সুবিধা হয় আৰু মানে টানি বাতিবলৈ এয়া দেখিছে এনেকৈ মানে সূতা তাৰপিছত এয়া মাৰ পানী লৈ লৈছোঁ নহ'লে মানে কি হয় এইখিনি দেখিছে গেদেৰি পৰিছে ভাতৰ মাৰ মানে কেইটিমান মানে একদম খচি এনেকৈ মাৰ পাতলীয়াকৈ মানে উলিয়াই লৈছোঁ আৰু সেই মাৰ লগাই এইখিনি এনেকৈ বাতিম এতিয়া আপোনালোকেও চাই থাকক কেনেকৈ মানে বান্ধো মানে তাৰমানে বান্ধা ষ্টাইলটো অলপ বেলেগ দেখিছে মানে একে নহয় এটা ওপৰত এডালৰ তলত এটা আকৌ এডালৰ তলত এটা এতিয়া মাৰ পানী দিয়াৰ বাবে এনেকৈ ধুনীয়াকৈ এডালি হৈ আছে নহ'লে মানে কি মাৰ পানী নিদিলেও এনেকৈ জাবৰ নিচিনা হৈ থাকে চিলিকৈ উলিয়াবলৈ মানে দিগদাৰ হৈ যায়গৈ সেয়েহে এইফালে চাওক এয়া ধুনীয়াকৈ এয়া চব ৰেডি কৰি ল'লোঁ এই ডিক্সনেৰীখনো অসমীয়া ডিক্সনেৰীখনো মানে এনেকৈ ল'লোঁ পেঞ্চিলডাল কেলৈ লৈছোঁ জনাম বাৰু চায়ো থাকক গম পাই গৈ থাকিব তাৰপিছত এইটো পলিথিন হয় পলিথিনটোৰ ওপৰত লৈছোঁ যে নেকি পৰি যাব পাৰে সেইবাবে আৰু এয়া এতিয়া এইকেইটা বাতি ল'লোঁ এতিয়া দেখিলে এয়া মানে মাৰ পানী মানে লগাই নল'লে দিগদাৰেই হৈ যায় মানে যিগৰাকী বাইদেৱে মানে দহি সেই মানে চাদৰখন মানে দহি বাতিবলৈ দিছে সেইগৰাকী বাইদেৱে মানে এনেকৈ বাতিব দিছে আৰু মানে সূতা থুপকা লগাব নাই দিয়া আৰু যিগৰাকীয়ে ধৰক পিন্ধিব বিহু নাচিব বিহু নাচোঁতে যিহে নেকি এনেওতো দহি লগা চাদৰত ছাপোৰ্ট নকৰে সেয়েহে এনেকৈ কেলৈ নকৰে সেইটো ময়ো নাজানো কিন্তু সেই পিছলৈকে চিন্তা কৰি মানে সূতা মানে সেই দহি সূতা নলগোৱাকৈ এনেকৈ মানে চাদৰখনৰে যিটো সূতা আছে সেইটো সূতাৰে মানে দহি এনেকৈ বান্ধি দিবলৈ মানে তেখেতে দিছে আৰু তেনেহ'লে আৰু কি অৰ্ডাৰ পালোঁ আপোনালোকক দেখুৱাওঁ চাওঁ বলক তাৰপিছত এয়া এইযোৰ অৰ্ডাৰ পাইছোঁ এই পলিপাট নে কি কয় কাপোৰবিলাক কিছুমান চিনি পাওঁ নাপাওঁ আৰু চাগে হয় পলিপাতে হয় চাগে
এয়া এইযোৰ অৰ্ডাৰ আহিছে চিলাবলৈ মেখেলা চাদৰ। এইটো এখন মেখেলা, এখন হৈছে চাদৰ। এয়া দেখিছে, এয়া চাদৰ। এইখিনি পটি, এয়া পটিখিনি হাতত লগাব দিছে, হাতখন 3/4 চিলাব দিছে। তাৰপিছত এইখন হৈছে মুগাৰ মেখেলা, ফলচ লগাবলৈ দিছে। ৰঙা কাপোৰযোৰ মানে মেখেলা চাদৰ চিলাবলৈ মানে দিয়া নাই, যিয়ে নেকি সেইযোৰ এই তুলনি বিয়াত মানে পিন্ধাবলৈ আৰু মানে লেহেংগা টাইপত চিলাবলৈ অৰ্ডাৰ দিছে আৰু। তাৰপিছত এতিয়া সেই মুগা ৰিহাখন মানে দহি বাতি আজৰি কৰি লওঁ, একেবাৰে শেষত দেখুৱাম আপোনালোকক কেনেধৰণৰ দেখিছে। তাৰপিছত সেই ৰঙা কাপোৰযোৰ সেই সেনেকৈ দিছে লেহেংগা বনাবলৈ। ব্লাউজটো এই স্পৰ্টিং টাইপত অলপ, হাতখন 3/4, তাৰপাছত মেখেলাখন অলপ ঘেৰ দি মানে কি লেহেংগা টাইপত চিলাবলৈ অৰ্ডাৰ দিছে আৰু। নেক্সট ভিডিঅ'ত সেইযোৰ দেখুৱাম বনাই মেলি। আপোনালোকে ভিডিঅ'বোৰ কণ্টিনিউ চাই থাকিবচোন আৰু কেনেকুৱা পাইছে কমেণ্ট এটি কৰি জনাব। তেনেহ'লে মই মুগা ৰিহাখনৰ দহিখিনি বাতি আজৰি হৈ লওঁ, তেতিয়ালৈকে আপোনালোকেও চাই থাকক। ফাইনেলি বন্ধুসকল 1 ঘণ্টাৰ মূৰত এয়া বাতি মেলি আজৰি কৰি ল'লোঁ। এয়া দেখিছে একদম গুৰিত চপাই মানে পূৰা গাঁঠিটো ইটোৰ মূৰত সিটো, সিটোৰ মূৰত সিটো, অদলা বদলাকৈ মানে একচিকৈ সমান জোখত এয়া বান্ধি দিলোঁ। দেখিবলৈ এয়া এনেধৰণৰ হৈছে আৰু ভৱিষ্যতে যিমান ঘেলাই থাকিলেও মানে চাদৰখনৰ সূতা ওলোৱা সম্ভাৱনা নাই মানে। এয়া ইটো ছাইডো এনেকৈ দেখিবলৈ। মুগা ৰিহাখনৰ দহি বটা পদ্ধতিটো কেনেকুৱা পালে নিশ্চয় কমেণ্ট এটি কৰি জনাব বুলি আশা কৰিছোঁ। আজি ভিডিঅ'টো এনেকৈ তৈয়াৰ কৰিলোঁ, কি অৰ্ডাৰ পালোঁ, কেনেকৈ কৰিছোঁ আৰু দেখুৱাবলৈ অকণমান চেষ্টা কৰিলোঁ আৰু কেনেকুৱা হৈছে নাজানো, আপোনালোকে কমেণ্ট এটি কৰিলেহে গম পাম। তাৰপিছত শেষত আৰু ক'বলগীয়ানো কিটো আছে, নতুনকৈ চোৱাসকলে প্লিজ মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো নহয় চেনেলটো, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেতিয়াহে আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মানে কি হয়, লাইক এটা ছাবস্ক্ৰাইব দিয়ে আমাক বহুত উৎসাহ যোগায় মানে ভিডিঅ' বনাবলৈ। সেয়েহে আগন্তুক আৰু এনেকুৱা ধুনীয়া ভিডিঅ' দি থাকিম বুলি আশা দিছোঁ। তেনেহ'লে আকৌ নতুন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।